লাংগুৰিতে সোমালোঁ আমি পিছফালৰ পৰা সোমাই চাহটো খালোঁ মমনদাৰ বাইকখন লৈছোঁ নিজৰ বাইককেইখন স্কুটি চব দূৰত আছে তো এতিয়া আমি লংডিঙলৈ বুলি ওলাইছোঁ যাত্ৰা আৰম্ভ হৈছে এয়া টিপাজ গগৈয়ে লগ দিছে গোটেইখিনি ৰাস্তা চলাই যায় নে নেযায় নেজানো মাজে মাজে চলাই আছে আমাৰ কিমান ভৰাইছোঁ আপোনালোকক নকওঁ কিবা এটা ভৰাইছোঁ আৰু আমাৰ ইয়াৰ পৰা আপোনাৰ 100 কিলোমিটাৰ হয় তাকে এয়া इंडियन ऑयल डिपो पानी से चलने से अच्छा होगा मोदी सरकार आको एबार इमान धुनिया লাগিছে এতিয়া আমি বামুণবাৰী চাহ বাগিচাৰ মাজেৰে আগবাঢ়ি গৈছোঁ বামুণবাৰীৰ পৰা আমি পিঠাগুটি হৈ আনুবাৰী হৈ আগবাঢ়ি যাম লংডিঙলৈ অলপ আগুৱাই যাওঁ বামুণবাৰী চাহ বাগিচাৰ ফিল্ডত দুৰ্গা পূজা অলপ উপভোগ কৰিম ৰাতিপুৱাতে দুৰ্গা পূজা কালি পইচা চইচা পৰি থাকি গৈছে নি আজি বিচাৰি চাম আহি আমি পিঠাগুৰি পাইছোঁহি এতিয়া আমি পিঠাগুৰিৰ পৰা চিধা যাম বাওঁতে গ'লে ৰাজগড় পাব সোঁহাতে গ'লে গড় চাৰিআলি পাব আমি চিধা যাম চিধা গৈ আপোনাৰ প'লেণ্ডত ওলামগৈ বগাজাত চাৰিআলি আগে আগে এনেকৈ চিধা সোমাই যাব লাগিব মৰাণৰ পৰা আহিলে চিধা পিঠাগুটি চাৰিআলিৰ পৰা চিধা সোমাই যাব লাগিব আগলৈ ওপৰ পালোহি আমি বাইকতো বহুত
এয়া আহি আছে জয়ন্ত আৰু হেমাংগ অলপ দূৰত আছে এটা ধুনীয়া দৃশ্য বহুত দূৰত আছে এইকেইটা আহি আছে এনেকৈ হৈ আকৌ এফালে আহিব ঘূৰি ইয়াত আমি ইয়াত ওপৰত আছোঁ এয়া টোপা যে মই আগতীয়াকৈ পালোহি আমি মেইন মানুহ জয়ন্ত আৰু হেমাংগ আহি আছে ইয়াত দেখিছে ধুনীয়া এটা দৃশ্য আপোনালোকে শ্বিলঙলৈ গ'লে যিটো উপভোগ কৰে তাতকৈ অলপ ভাল মানে অলপ বেছিয়ে ভাল পাইছোঁ আৰু ধুনীয়া ৰাস্তা বহুত ধুনীয়া হৈ আছে নিচেই কাষৰতে আপোনাৰ সাপেখাতিৰ পৰা 55 কিলোমিটাৰ হয় ডিব্ৰুগড়ৰ পৰা আহিলে সাপেখাতিৰ পৰা এড কৰি ল'ব আপোনালোকে য'ৰ পৰাই আহে সাপেখাতি টাউনৰ পৰা সাপেখাতি চাৰিআলিৰ পৰা ইয়ালৈ 50ৰ পৰা 55 কিলোমিটাৰ হ'ব আহিব সকলোৱে এয়া ফটো লোৱাত ব্যস্ত টোপা ছাৰ এয়া আমাৰ মাষ্টৰ আৰু জয়ন্ত আহি আছে তো কেনে পালে বাইকে ঢেৰ কৰি গৈছে আপোনালোকৰ
হয় নাই বাইকে ঢেৰ ঢেৰাই গৈছে এতিয়া নাখাওঁ তো লংডিং পাই লওঁগৈ তেওঁলোকৰ নিজৰ ব্যৱস্থাটো কৰি লৈছে আমি দুটা আছোঁ নোখোৱা মানুহ যদি দুটাই নিজৰটো কৰি ল'লে আমাৰ দুটা বেলেগকৈ আৰু লংডিং টাউন পাই লওঁ দুটাকে মই গুটখা খোৱালা নি খাই দিওঁ কোনোবাই মৰমত দিলে গুটখাখন খাই দিওঁ দৰা নাখাওঁ সিহঁতিতো চলাই দিলেহে খোৱালো চলাই খোৱালো পুলিকাই খাই গোটেইটো চেনি বেনি হৈ গৈছে পুলিকাই খাই গোটেইটো চেনি বেনি হৈ গৈছে বহুত ৰ'দ হৈছে এয়া মই হেলমেটটো পিন্ধি লৈছোঁ এয়া হ'ল লংডিং টাউনৰ ওপৰতে আছোঁ ধৰক এইফালে আপোনাৰ এইটো কোৰ্টখন আছে এয়া কোৰ্ট আছে এইফালে আছে এইফালে কোৰ্টখন আছে ইয়াৰ তলতে ইয়াতো কিবা বৰ্ডিং চৰ্ডিং হ'ব বাকী আপুনি আগলৈ যাওঁ বুলি ক'লে এইফালে যাবগৈ লাগিব এইফালে আগুৱাই গ'লে আমি খুঞ্চা পাম খুঞ্চালৈ এইফালে আগুৱাই যাব লাগিব লগ পাইছোঁ या पिंग पोंग यार नाम पिंग पोंग हाँ ये क्या है और कहाँ पे है थोड़ा बहुत बता दो क्या ये हेलीपैड है ना ये वो लॉन्गडिंग का हेलीपैड है हाँ ये बता दो ना वीडियो में अच्छा लगेगा कैसे बताइए अभी हम ऐसे हिंदी में बता दो हेलीपैड ही है ये तो हाँ लेकिन हम उसके बारे में क्या बता सकते हैं या तुम्हारा घर कहाँ पे है मेरा घर यहाँ से नीचे में है ये खेलने के लिए आया है हाँ खेलने के लिए कौन क्लास में पढ़ते हो तुम 4 अच्छा ये कौन सा गांव है ये न्यून्यू ये न्यून्यू ये येलो है येन्यो
याल न्यू यान्यो हाँ येलो उसकी है हाँ उसका थोड़ा पीछे में वो चर्च देखा ऊपर वाला हाँ हाँ वो न्यू न्यू न्यूनो हाँ तो उसका पीछे में और ये सा থেংক ইউ থাকোঁ বুলি আহিলে মানে হেলিপেডৰ পৰা চাই পঠিয়াব দুটা টাৱাৰ মাজত দেখিছে এইটোৱেই হয় চাৰ্কিট হাউচৰ বাহিৰে আপোনালোকে বেলেগ কিবা বিচাৰিব পাৰে আমাক এই মৰমৰ ভাইটিটোৱে কৈছে চাৰ্কিট হাউচ আছে তাতে তো এতিয়া হেলিপেডখন খেলিবলৈ ব্যৱহাৰ কৰি আছে ভাইটি ভণ্টিহঁতে এতিয়া আমি আছোঁ লংডিঙৰ ট্ৰেফিক পইণ্ট লংডিং চাৰিআলি এয়া এইফালৰ পৰা আমি আহিছোঁ এইফালে আপোনাৰ হেলিপেডলৈ যায় আৰু ইয়াতে কিবা এটা ল'লোঁ আমি সৰুকৈ কিবা এটা খাওঁ বুলি ভাবিছোঁ এয়াই